কোনোবাই কিবা লিখিছিল সীমা প্লাছ বগামূলা কোনে মই সীমা কোন চিনি নাপাওঁ ডাঙৰীয়া লিখিছে ডাঙৰীয়া আহিছে ডাঙৰীয়া গ'ল এতিয়া ডাঙৰীয়া নাহে নমস্কাৰ বন্ধু বান্ধৱীসকল তো কেনে আছে আশা কৰোঁ সকলোৱে ভালে আছে তো ময়ো ভালে আছোঁ মানে আমাৰ 6 তাৰিখে ফেয়াৰৱেল গ'ল কলেজৰ পৰা বিদায় হ'ল তেতিয়ালৈকে মই ভাবিছিলোঁ কলেজত এটা ডাঙৰ এটা ব্লগ বনাম সকলোকে দেখুৱাম সকলো দৃশ্য প্ৰতিদৃশ্য সকলোকে দেখুৱাম বুলি ভাবিছিলোঁ হাঁহি ফূৰ্তিৰ কৰা মুহূৰ্তবোৰ কিন্তু নোৱাৰিলোঁ আচলতে সেইটো বেদনাদায়ক আছিল হেতুকে সেই দিনটোত সকলোৰ লগতে অলপ মানে কিবা কৰাতে মানে ভাল নালাগে সিদিনাখন মানে ভিডিঅ' বনাব মানে ইচ্ছা নগ'ল আচলতে মানে ভাবিছিলোঁ বনাম বুলি কিন্তু সিদিনাখন এনেকুৱা হাতত মোবাইল লৈ ভিডিঅ' বনাই থাকিব ভাল নালাগে সেইকাৰণে এবাৰ পিছত ভাবিলোঁ আজি কিন্তু নহয় এটা বনাব লাগিব ভিডিঅ' আপোনালোকক দেখুৱাম মানে সিদিনাখন মানে কিছুমান স্মৃতি আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেতিয়ালৈকে বলক মই ভিডিঅ'টো আৰম্ভ কৰি এতিয়া দেখুৱাবলৈ ওলাইছোঁ মই বেছি একো দেখুৱাব নোৱাৰিম সিদিনা দৃশ্য তথাপিতো মই এই চোলাখনৰ বিষয়ে কিছু দেখুৱাম আপোনালোকক তো বাহিৰলৈ লৈ গৈছোঁ চোলাখন তো চোলাখন চাওক মানে প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ কোনে দিছে কোনে কি লিখিছে তেতিয়াহ'লে চাওক ইয়াতে নহয় মিছ ইউ ভাই দীপু থেংক ইউ দীপু বিয়াত মাতিবা তো কোনে লিখিছিল চাগিটো ৰূপম লিখিছে থেংক ইউ ৰূপম পিছত এইটো লিখিছিল মিছ ইউ থেংক ইউ এতিয়া কৈছে চিন্তু নাটে লিখিছিল আপুনি জুই এইটো ৰাহুল লিখিছিল থেংক ইউ ৰাহুল পিছত আকৌ কোনে কি লিখিছিল মই আপোনালোকক ভিডিঅ' বনাই থাকিব থেংক ইউ এইটো চাগে কোনে লিখিছিল ৰিপুঞ্জয় ৰিপুঞ্জয় থেংক ইউ চাগে মোৰ ভিডিঅ' প্ৰায় চাই থাকে কোনে লিখিছিল BA পঢ়ি জীৱন বৰ ধ্বংস তাকে এইটো চোলাত কিবা লিখা আছিল চাগে চোলাখন ফাৰি দিলে সিদিনাখন তেনেকৈ ফাৰিব নাপায় তথাপিতো কিবা লিখিছিল এতিয়া মাতো ব্ৰাইট বুলি মাতো এতিয়া দেখা পাইছে এতিয়া আছিল বৰ্তমান আশিষ ঘোষ তো থেংক ইউ মিছ ইউ এইটো চাগে কৌশল এইটো কোনে লিখিছে মই ধৰিব পৰা নাই মিছ ইউ কেৰি আৰু এতিয়া কিবা লিখা আছে তেওঁ ক'ব লগা কথাবোৰ চকুৰে চহী পাৰ কৰিলোঁ পকেটত থকা মোবাইল সময় জানো ধৰি ৰাখিব পাৰিল এইটো মই বুজি পোৱা নাই কি লিখিছে মই একদম ধৰিব পৰা নাই তো থেংক ইউ যোনে যি লিখিছে আৰু কোনে কি লিখিছে মই দেখুৱাম এতিয়া লিখিছিল এতিয়াও চিনি দিয়া কম কৰিবি অলপ দে থেংক ইউ আৰু বহুত আছিল মই অলপমান মেলি লৈছোঁ লাগিছিল অঞ্জলি মিছ ইউ ৰিয়েলি ফ্ৰেণ্ড থেংক ইউ অঞ্জলি পাছতে ডাইচ পইচ বিয়াত মাতিবা দেই থেংক ইউ নিশ্চয় মতা হ'ব বগামূলা উই মিছ ইউ তো থেংক ইউ আপোনাকো থেংক ইউ জনাইছোঁ মই এইটো কোনোবাই লিখিছিল চাগে কুশল আৰু এতিয়া লিখিছে কমেণ্ট লিখিছিল চাগে এতিয়া কুশল আৰু কাম ভিডিঅ' বনাই মা থাকিবি চাই ভাল লাগে তো থেংক ইউ কোনে লিখিছিল সকলো মানে ভিডিঅ'ৰ বিষয়ে লিখিছিল কুশল তুমি য'ত থকা ভালকৈ থাকিবা নটি মিছ ইউ তো থেংক ইউ এইটো কোনোবাই কিবা লিখিছিল সীমা প্লাছ বগামূলা কোনে মই সীমা কোন চিনি নাপাওঁ ডাঙৰীয়া লিখিছে ডাঙৰীয়া আহিছে ডাঙৰীয়া গ'ল এতিয়া ডাঙৰীয়া নাহে এইটো লিখিছে
মিছ ইউ ভাই পিছত ইপিনে লিখা আছিল আৰু মিছ ইউ ভাই মণি দীক্ষিতা ৰয় থেংক ইউ আৰু কিছুমান ৰৈ যাব পাৰে হয়তো সিহঁতে যাতে বেয়া নাপায় এতে কিন্তু জাগাত দিছে এইটো মোক চিনি নাপাওঁ কোনে লিখিছে এইটো নাজানো নন্দিনী তুমি নহ'লেও মই মোৰ ভালপোৱা সদায় তোমাৰ বাবে তো মই কেনেকৈ ক'ম আকৌ এইগিলা কাৰ নাম কোনে কেনেকৈ গম পায় কোনে কেনেকৈ কাৰ লগত মিলাই লিখিছে আকৌ বেয়া হ'ব দে নেকি নাই আৰু এইটো চাগে ৰৈ গৈছিল মেঘালী চলিতানী এইটো ভিনাছ লিখিছিল চাগে মেঘালী চলিতানী যিহেতু এইখিনিতে সমাপ্ত কৰিলোঁ বহুত দীঘলো হ'ল অলপমান তথাপিতো ইখন বহুত এতিয়া জড়িত হৈ আছে স্মৃতি তো আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব